নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'টোলৈ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ কাৰণে এটা নতুন পেটিএম কেছ আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো এপ্লিকেশ্যনত ধামাকা ৰিফাৰ আৰ্নিং চলি আছে। হয় বন্ধুসকল, তো এপ্লিকেশ্যনটোৰ নাম মই আপোনালোকক কৈ দিছোঁ। এপ্লিকেশ্যনটোৰ নাম হৈছে উইনজো গোল্ড। এই এপ্লিকেশ্যনটোৰ ডাউনলোড লিংক আপোনালোকে মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত পাই যাব। আপোনালোকে ফটাফট এই এপ্লিকেশ্যনটো মোৰ ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব। তো বন্ধুসকল, ফাৰ্ষ্ট টাইম আপোনালোকক এই এপ্লিকেশ্যনটোত ডাউনলোড কৰি পেলাই কেনেকৈ ইয়াত একাউণ্টটো বনাব সেইটো দেখুৱাই দিম। তাৰপাছত ইয়াত আপোনালোকে কেনেকৈ ইনভাইট কৰি আৰ্নিং কৰিব পাৰিব, একদম ধামাকা আৰ্নিং হ'ব, সেইটো মই ইয়াত আপোনালোকক দেখুৱাই দিম। আৰু ইয়াত আপোনালোকে গেম খেলি পেলাই বহুতো পেটিএম কেছ উপাৰ্জন কৰিব পাৰিব। তো বন্ধুসকল, গোটেইখিনি জানিবৰ কাৰণে ভিডিঅ'টো আৰম্ভণিৰ পৰা গুৰিলৈকে চাই থাকক। তো বন্ধুসকল, যেতিয়াই আপুনি মোৰ ডিছক্ৰিপশ্যনত গৈ লিংকত ক্লিক কৰি দিব, আপোনাৰ ওচৰত এনেকুৱা পেজ আহি যাব। ইয়াত আপুনি ডাউনলোড উইনজো গোল্ড এপত ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ ডাউনলোড অপশ্যন আহি যাব, ডাউনলোডত ক্লিক কৰি দিব। এপ্লিকেশ্যনটো ডাউনলোডিং হৈ থাকিব আৰু ডাউনলোড হোৱাৰ পিছতে এনেকৈ আহিব, তলত অপেনত ক্লিক কৰি দিব। তাৰপিছত আপুনি এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব। তাৰপাছত এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব ছাকচেছফুলি ইনষ্টল হৈ যোৱাৰ পিছত। যেতিয়া আপুনি এপ্লিকেশ্যনটো অ'পেন কৰিব, আপোনাৰ ওচৰত এনেকুৱা পেজ আহিব। ইয়াত আপোনালোকে ভাষাটো ছিলেক্ট কৰি পেলাই কণ্টিনিউ কৰি দিব। তাৰপিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ আহিব। ইয়াত আপুনি আপোনাৰ পেটিএম নাম্বাৰটো ভেৰিফাই কৰি ল'ব। তাৰ কাৰণে আপুনি ভেৰিফাই নাম্বাৰ উইথ OTPত ক্লিক কৰি দিব। তাৰপাছত আপোনাক খুজিব পাৰ্মিশ্যন। ইয়াত আপুনি 2-3বাৰমান এলাউ কৰি দিব। তাৰপাছত আপুনি আপোনাৰ পেটিএম নাম্বাৰ দি পেলাই ইউজ SMS ত ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ সেই নাম্বাৰটোত এটা OTP আহিব আৰু অট'মেটিক ভেৰিফাই হৈ যাব। তাৰপাছত বন্ধুসকল, এপ্লিকেশ্যনটোত আপোনাৰ এখন ছাকচেছফুলি ক্ৰিয়েট হৈ যাব আৰু আপুনি এপ্লিকেশ্যনটোৰ ভিতৰত সোমোৱাই যাব। তাৰপাছত আপোনাৰ ওচৰত আহি যাব এটা স্পিন। এই স্পিনটো আপুনি 24 ঘণ্টাৰ মূৰে মূৰে পাই থাকিব, মানে ডেইলি আপুনি এটা স্পিন পাই যাব এই এপ্লিকেশ্যনটোৰ ভিতৰত। তো বন্ধুসকল, আপোনালোকে প্লে নাওত ক্লিক কৰি দিব, স্পিনটো ঘূৰিব আৰু ইয়াত আপুনি ভালেখিনি পইচা উপাৰ্জন কৰিব পাৰিব স্পিন কৰিও, 3 টকাই 4 টকাই। তাৰপিছত ইয়াত আপুনি পইচা উপাৰ্জন কৰিব পাৰিব এনেদৰে স্পিন কৰি। তাৰপাছত আহি যাব আপুনি ইয়াত পইচা উপাৰ্জন কৰাৰ মেইন অপশ্যন দুটা, গেম আৰু ইয়াত ইনভাইট কৰি আপুনি পইচা উপাৰ্জন কৰিব পাৰিব। তো পোনপ্ৰথমতে বন্ধুসকল, মই আপোনালোকক দেখুৱাই দিছোঁ। তো যেতিয়া আপুনি একাউণ্টটো ছাকচেছফুলি ক্ৰিয়েট কৰিব, আপোনাৰ ওচৰত আহি যাব এনেকুৱা পেজ। অ'কে, তো বন্ধুসকল চাওক, এতিয়া আপোনালোকে মোৰ ৱালেটত 4 টকা 49 পইচা আছে। তো পোনপ্ৰথমতে মই আপোনালোকক এই ৱালেট অপশ্যনটোত ক্লিক কৰি দেখুৱাই দিছোঁ। যেতিয়া মই ৱালেটত ক্লিক কৰি মোৰ ওচৰত এনেকুৱা এটা পেজ আহি যাব। বন্ধুসকল, কেছ বনাছ ইয়াত আপোনালোকে দেখা পাইছে। ইয়াত আপোনালোকে মানে লেভেল 1ত 1 টকা পাব, লেভেল 2ত আকৌ 1 টকা পাব। এই চিষ্টেমত তাৰমানে বনাছ পাই যাব। অ'কে, এইটো আপোনালোকে বুজি পালে। তো এতিয়া ৰিডিম লগাবৰ কাৰণে চাওক, এইটো হৈছে কেছ বনাছৰ পইচাটো হয়। আৰু উইনিং মানে গেম খেলি যিখিনি পইচা জিকিব পাৰিব আপুনি, সেইখিনিয়ে আপুনি উইথড্ৰল লগাব পাৰিব, মানে ৰিডিম লগাব পাৰিব। অ'কে, আৰু ইয়াত মানে আপুনি এড কৰা পইচা, মানে কিছুমান গেম খেলিবলৈ ধৰি লওক 15 টকা 20 টকা এনেকৈ দি পেলাই গেম খেলিব লাগিব। সেইবোৰৰ গেম খেলিবৰ কাৰণে পইচা আপুনি এডো কৰিব পাৰে। যদি আপুনি এড কৰিব নিবিচাৰে, কোনো কথা নাই, আপুনি ইয়াত এই পইচাৰে গেম খেলিব পাৰিব। ইনভাইট কৰিও যিখিনি পইচা হ'ব সেই পইচা দিও গেম খেলিব পাৰিব। আৰু আপুনি পেটিএম একাউণ্টৰ পৰা বা বেংকৰ পৰা পইচা এড কৰিও গেম খেলিব পাৰিব। তো বন্ধুসকল, ৰিডিম লগাবৰ কাৰণে আপুনি উইথড্ৰ অপশ্যনত ক্লিক কৰি দি পেলাই আপুনি দেখা পাইছে উইথড্ৰ, ইয়াত দেখা পাইছে অনলি 1 ট্ৰান্সফাৰ ইন 24 আৱাৰ্ছ দেখা পাইছে। ইয়াত এতিয়া মই উইথড্ৰ লগাই দিম। মোৰ 3 টকা ইমান পইচা আছে। তো চাওক, আপোনালোকে মই ডান কৰি দিলোঁ। তো বন্ধুসকল, দেখা পাইছে এতিয়া মোৰ ৱালেটত 1 টকা 49 পইচা আছে। মানে টোটেল মিলিটো 4 টকা 49 পইচা আছিল, কিন্তু 1 টকাটো কিহৰ কাৰণে ৰিডিম নহ'ল মই আপোনালোকক কৈছোঁৱে। কেছ বনাছ, মানে ইয়াৰে যিখিনি বনাছত পইচা পাব সেইখিনি পইচা আপুনি ৰিডিম লগাব নোৱাৰিব, সেইখিনি পইচাৰে আপুনি গেমে খেলিব পাৰিব। অ'কে, তো এতিয়া আপোনালোকে গম পালে। তো বন্ধুসকল চাওক, এতিয়া আমি আহিছোঁ ৰিফাৰ এণ্ড আৰ্ণ অপশ্যনত। তলত আপোনালোকে দেখাই পাইছে ৰিফাৰ এণ্ড আৰ্ণ এইটো দেখা পাইছে অপশ্যনটো, নহ'লে আৰু ইয়াতো আছে ৰিফাৰ বুলি। তো বন্ধুসকল, এই অপশ্যনটোত যেতিয়া ক্লিক কৰি দিম, আপোনালোকৰ ওচৰতো এনেকুৱা এটা পেজ আহি যাব। তো পোনপ্ৰথমতেতো আপুনি ৰিফাৰ নামত ক্লিক কৰি পেলাই হোৱাটছএপত আপোনাৰ বন্ধুসকলক ইনভাইট কৰিব পাৰিব, লিংকটো শ্বেয়াৰ কৰিব পাৰিব। অ'কে, তো চাওক 2 নম্বৰ, ইয়াত আপোনালোকে চাওক, যেতিয়া আপোনাৰ বন্ধুজনে আপোনাৰ লিংকৰ পৰা এই এপ্লিকেশ্যনটো ডাউনলোড কৰি পেলাই, যেতিয়া ইয়াত মোবাইল নাম্বাৰেৰে OTP ভেৰিফাই কৰি পেলাই যেতিয়া একাউণ্টটো ক্ৰিয়েট কৰি ল'ব, বন্ধুসকল তৎক্ষণাত আপুনি 8 টকা পাব আৰু আপোনাৰ সেই বন্ধুজনেও 8 টকা পাব। যদি বন্ধুসকল আপোনালোকে মোৰ লিংকৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰি আপুনিও তৎক্ষণাত 8 টকা এটা পাই যাব। তাৰপাছত যেতিয়া বন্ধুসকল আপুনি যাক ইনভাইট কৰিব, সেই বন্ধুজনে যদি এই উইনজো গোল্ড এপ্লিকেশ্যনটোত যদি প্ৰথমবাৰৰ কাৰণে পইচা এড কৰে, তেতিয়া বন্ধুসকল আকৌ আপুনি 15 টকা এটা পাই যাব। অ'কে, তাৰপাছত 2 নম্বৰ অপশ্যনটোত চাওক, ফ্ৰেণ্ড প্লেজ 10 গেমছ। বন্ধুসকল, যদি আপোনাৰ সেই বন্ধুজনে আকৌ গেম খেলি পেলাই
মানে গেম খেলে 10খনমান গেম যদি খেলে এই এপ্লিকেশ্যনটো তেতিয়া আপুনি ইয়াত আকৌ 2 টকা এটা পাই যাব তাৰ পাছত আপোনাৰ বন্ধুজনে যদি আৰু 5জনক ৰিফাৰ কৰে মানে ইনভাইট কৰে তেতিয়া আপুনি আৰু 10 টকা এটা পাই যাব টোটেল মিলি ইয়াত আপোনাৰ কিমান আৰ্নিং হ'ল আপুনি চাওক 10 25 ইয়াত আপুনি 35 টকা পাৰ ৰিফাৰেল ইয়াত আৰ্নিং কৰিব পাৰিব তো বন্ধুসকল ৰিফাৰ আৰ্নিং একদম ধামাকা চলি আছে তো আপুনি ৰিফাৰ কৰি বহুত পইচা উপাৰ্জন কৰিব পাৰিব তো এতিয়া বলক আমি গেম খেলি পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰিম মই আপোনালোকক দেখুৱাই দিম তাৰ কাৰণে হোম অপশ্যনত ক্লিক কৰিব লাগিব তাৰ পাছত আপোনালোকৰ ওচৰত বহুতো গেম আহি যাব তো বন্ধুসকল মই এনে এখন আপোনালোকক দেখুৱাই দিছোঁ এই ক্ৰিকেটখনতে মই ক্লিক কৰি দিলোঁ হয় তাৰপাছত গেমখন লোডিং ল'ব লোডিং লোৱা টাইমখিনি অলপ আপোনালোকে ৱেইট কৰিব লাগিব তো বন্ধুসকল ইয়াত মই অলপ ৱেইট কৰি লৈছোঁ গেমখন লোডিং লৈ পেলাই আপুনি এনেকুৱা মোবাইলটো ৰোটেট হৈ যাব অট'মেটিক আপুনি ৰোটেট কৰি ল'লে হ'ল তাৰপাছত ইয়াত আপোনাৰ গেমখন শ্ব' হৈ যাব তো বন্ধুসকল চাওক পোনপ্ৰথমতে এনেকৈ অলপ টাইম ল'ব লৈ পেলাই ইয়াত লোডিং গেম বুলি আহি পেলাই আপোনাৰ ক্ৰিকেট গেমখন আহি যাব তাৰপাছত ইয়াত আপোনাৰ এনেকুৱা অপশ্যন আহিব প্লে উইথ মানি তো বন্ধুসকল চাওক আপুনি এণ্ট্ৰি ফিজ 5 টকা গেমখন খেলিবলৈ আপুনি 5 টকা দি পেলাই খেলিব লাগিব আৰু যদি আপুনি জিকে নহয় এই গেমখনত তেতিয়াহ'লে আপুনি তলত দেখাই পাইছে সৰুকৈ ইয়াত আছে তলত উইন 9 টকা বুলি আছে অ'কে তাৰপাছত এইটো আৰু এইখনত আৰু চাওক এখনে গেম খালি ইয়াত আপুনি জইনিং বোনাছ 2 টকা দিব লাগিব আৰু ইয়াত যেতিয়া আপুনি জিকিব তেতিয়া মাত্ৰ ইয়াত 3 টকা 5 পইচা পাব কিন্তু যেতিয়া আপুনি 5 টকা দি পেলাই জইন হ'ব তেতিয়া আপুনি যেতিয়া জিকিব গেমখনত তেতিয়া 9 টকা পাব অ'কে আৰু ইয়াত ফ্ৰী টেবুলত যাই পেলাই আপুনি মানে এনে আৰু প্ৰেক্টিচ কৰিব পাৰিব ইয়াত ফাৰ্ষ্ট টাইম গেমখন এনে প্ৰেক্টিচ কৰি চাব তাৰপাছত আপোনালোকে গেম খেলি পেলাই এনেকৈ পইচা আৰ্নিং কৰিব পাৰিব একদম ইজি ক্ৰিকেট গেম হয় এনে আৰু তো বন্ধুসকল আপোনালোকে গেমখন খেলি পেলাই পইচা উপাৰ্জন কৰিব পাৰিব তো এতিয়া মই ইয়াৰ পৰা বেক কৰি দিছোঁ তো বন্ধুসকল আপোনালোকে গমে পালে কেনেকৈ আপোনালোকে গেম খেলি পইচা উপাৰ্জন কৰিব পাৰিব কেনেকৈ স্পিন পাব স্পিনটো চাই লওক ওপৰত মোৰ আজিৰ স্পিনটো যোৱাকালি মই কমপ্লিট কৰিছোঁ আজি আকৌ পাই যাম 11 ঘণ্টাৰ ভিতৰত আৰু ৰিফাৰেল আৰ্নিংটো ধামাকা চলি আছে আপোনালোকে গমে পাইছে তো বন্ধুসকল বেছি দেৰি নকৰি ফটাফট লিংকৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাৰপাছত ইয়াত আপোনালোকে পইচা উপাৰ্জন কৰক তো বন্ধুসকল এতিয়া মই এবাৰ পেটিএম একাউণ্টটো চেক কৰি লৈছোঁ মই ৰিডিম লগাই দিলোঁ নে আপোনালোকৰ ওচৰতে মই ৰিডিম লগাই দিছিলোঁ 3 টকাৰ তো এতিয়া মই পেটিএম একাউণ্টটো অ'পেন কৰি পেলাই মই চাই লওঁ যে পইচাটো মোৰ পেটিএম একাউণ্টত এড হ'ল নে নাই যদি হোৱা নাই গম পাম যে এই এপ্লিকেশ্যনটোৱে 24 ঘণ্টাৰ ভিতৰত পেটিএমত পইচাটো দিব আৰু যদি এড হৈছে গম পাম এই এপ্লিকেশ্যনটোৱে ইনষ্টেণ্ট পেটিএম কেছ দি দিয়ে তো এতিয়া মই পাছবুক অ'পেন কৰি লৈছোঁ পাছবুক মই অ'পেন কৰি লৈছোঁ তাৰপাছত ইয়াত চাই লওঁ হয় বন্ধুসকল চাওক আপোনালোকে দেখা পাইছে মোৰ পেটিএম ৱালেটত আপোনালোকে চাওক উইনজো গেমছ এই এপ্লিকেশ্যনটোৰ পৰা মই 3 টকা ৰিডিম লগাইছিলোঁ আৰু ইয়াত 2.85 টকা আহিছে মানে 2 টকা 85 পইচা আহিছে বাকী ইয়াত 15 টকা সিহঁতে মানে চাৰ্জ লয় মানে আৰু কাটি লৈছে আৰু সেই পইচাখিনি অ'কে তাৰমানে ইয়াত 2% ইয়াত সিহঁতে চাৰ্জেছ ল'ব আৰু ৰিডিমটো লগাবৰ কাৰণে কাৰণ ইনষ্টেণ্ট পইচা দি আছে তো মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ ভালদৰে চাই লওক টাইমটো 12:19 আৰু এতিয়া চাওক 12:24 মই ভিডিঅ'টোৰ আৰম্ভণিতে ৰিডিম লগাই দিছিলোঁ আপোনালোকে দেখা পাইছে তো বন্ধুসকল আপোনালোকক পে'মেণ্ট প্ৰুফ দেখুৱাই দিলোঁ তো বন্ধুসকল ফটাফট এপ্লিকেশ্যনটো ডাউনলোড কৰক লিংক ডিছক্ৰিপশ্যনত আছে তো আজিলৈ ইমানেই গুড বাই